ওয়েলকাম টু মাই এখন ব্লগ। সো আপোনালোকে নিশ্চয় ভালে আছে। তো মই এতিয়া আছোঁ, আপোনালোকে চাই নিশ্চয় গম পাইছে, এয়া হ'ল বিয়া ঘৰ আৰু মোৰ ফ্ৰেণ্ডৰ বিয়া আজি। তো ইয়াতে আহিছোঁ মই, দছৰ বিয়া। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, মাজতে স্কিপ নকৰিব। মোৰ লগত আছে মোৰ বান্ধৱীসকল, সকলোৱে আহিছোঁ আমি একলগত। তো আৰু এয়া চাওক, পিছফালেদি আমাৰ দৰাজন আহি আছে। দৰাজনক ভিডিঅ' দেখুৱাব বিচাৰিলোঁ আপোনালোকক, বাট দৰাজন লাজুকীয়া, লাজ কৰিছে। আৰু এইজন দৰা হয়, ফটো উঠিছে বাট ভিডিঅ'ত নাহিলে। আৰু এয়া হ'ল মোৰ লগত আছে মোৰ বান্ধৱী, আৰু ইয়াৰ নাম ইব্তিছাম খানম হয়, ইয়াতে বিয়া হৈছে ইয়াৰ। আৰু এইজন ইব্তিছাম ইয়াছমিন, দুইজনীৰে নাম ছেম হয়। এয়া হ'ল আমাৰ কিউটি ভণ্টি হয়। ভাল লাগি আছে মনটো, কাৰণ বহুত দিন পিছত নিজৰ ফ্ৰেণ্ডৰ বিয়া খাবলৈ আহিছোঁ। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। বাই। ফ্ৰেণ্ডৰ বিয়া খাবলৈ আহিছোঁ, চব বহুত এক্সাইটেড হৈ আছোঁ, বহুত ভাল লাগি আছে মনটো। তো এতিয়া মই আপোনালোকক বিয়া ঘৰখন অলপ দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক। এতিয়া মই ভিতৰলৈ গৈ আছোঁ। Oh, let me up with a bright smile on now. Put me in the dark, so won't get lost now. To the moonlight, eyes you, Maria right now. You look into my eyes and তো বিয়া ঘৰখন সম্পূৰ্ণ দেখুৱালোঁ মই আপোনালোকক। কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। বহুত মানুহ ভিতৰত, বহুত গেডাৰিং হৈ আছে। আৰু এয়া চাওক, আমাৰ দৰা কইনা একেলগত বহি আছে। তো এতিয়া আমিও যাম কইনাৰ তাতে ফটো উঠিব। আৰু এয়া চাওক আমাৰ ধুনীয়া কইনাজনী। তো আমি অলপ ফটো উঠিলোঁ, আৰু বিয়াত আহিছোঁ যিহেতু ফটোটো উঠিবই লাগিব। এতিয়া মই বাহিৰতে বহি আছোঁ, চাওক আপোনালোকে। আৰু মোৰ বান্ধৱীসকল চবে ফটো উঠি আছে, ফটোত ব্যস্ত হৈ আছে ইহঁতে। চাওক ফটো, চাওক ৰিলছ বনাই আছে ইহঁতে। এতিয়া আমি বহি আছোঁ, চাওক আপোনালোকে, বহি আছোঁ ইয়াতে। তো আমাৰ ফ্ৰেণ্ডখিনি আহি আছে, আৰু বহুত চবকে আজি লগ কৰিম, চবৰ লগত কথা বতৰা পাতিম, আৰু চবকে দেখুৱাম আপোনালোকক। তো ফাইনেলি আহি পালেহি আমাৰ বন্ধুসকল, মানে ইহঁতক মহাপণ্ডিত বুলি ক'লেও চলে। ইমান মেকআপ চেকআপ কৰিছে, কইনাত কৰিও বেছি ষ্টাইল কৰে ইহঁতে। আৰু এতিয়া আহি ইহঁতে ফটোশ্বুট আৰম্ভ কৰি দিছে। তো এতিয়া আমি খাবলৈ ওলাইছোঁ, এতিয়া খোৱা লোৱা কৰিম, আৰু খোৱা লোৱা হোৱাৰ পিছত আমি আকৌ ঘৰলৈ গুচি যাম, ৰাতি হৈ আছে বহুত। তো আমি বহিছোঁ খাবলৈ। তো চবে খোৱা লোৱা আৰম্ভ কৰি দিছে, আৰু মই পকৰা খাই আছোঁ, এয়া চাওক। কাৰণ মই পকৰা খাই বহুত বেছি ভাল পাওঁ, আৰু বিয়া ঘৰৰ পকৰাটো খাই আৰু বেছি ভাল লাগে। আৰু এয়া মিঠা লাওৰ পকৰা হয়, বহুত ভাল লাগে খাই, বহুত বেছি। তো এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল, এতিয়া আমি ঘৰলৈ গুচি যাম। তো থেংক ইউ গাইজ, বাই বাই।